তিনিটা মাছৰ কাহিনী। চাৰিওফালে গছ-গছনিৰে ভৰা বাবে সেই বিলখন সহজতে কাৰো চকুত নপৰিছিল। সেইবাবে সেই বিলখনত বহুতো মাছে আপোন পাহৰা হৈ সাঁতুৰি ফুৰিব পাৰিছিল। সেই বিলখনতে অনাগত বিধাতা, প্ৰদ্যুৎ পণ্যমতী আৰু যৎ ভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন ধৰি একেলগে বাস কৰিছিল। অনাগত বিধাতা আছিল দূৰদৰ্শী, অৰ্থাৎ ভৱিষ্যতৰ কথা আগতেই চিন্তা কৰিছিল। প্ৰদ্যুৎ পণ্যমতী আছিল বৰ বুদ্ধিয়ক আৰু যৎ ভৱিষ্য আছিল ভাগ্যক ধিয়াই থকা বিধৰ, অৰ্থাৎ আগলৈ যি হ'ব দেখা যাব বিধৰ। এদিনাখন দুজন মাছমৰীয়া সেই হাবিখনৰ মাজেৰে গৈ আছিল। হাবিখনৰ মাজেৰে গৈ থাকোঁতে তেওঁলোকৰ চকুত বিলখন পৰিল। বিলৰ পাৰত ৰৈ সিহঁতে কথা পাতিব ধৰিলে। এই বিলখনত নিশ্চয় আজিলৈ কোনেও মাছ মাৰিব অহা নাই। ইয়াত চাগে বহুতো ডাঙৰ ডাঙৰ মাছ আছে। অহাকালি ৰাতিপুৱাই আহি আমি ইয়াত মাছ মাৰিব লাগিব। এই বুলি কথা পাতি মাছমৰীয়া কেইজন ঘৰা-ঘৰি গুচি গ'ল। মাছমৰীয়া কেইজনে কথা পাতি থাকোঁতে অনাগত বিধাতাই বিলত সাঁতুৰি আছিল আৰু মাছমৰীয়া কেইজনৰ কথাবোৰ মন দি শুনি আছিল। বিপদৰ আগজাননী পাই অনাগত বিধাতাই সকলোবোৰ মাছকে মাতি আনি মাছমৰীয়া কেইজনে কৈ যোৱা কথাবোৰ ক'লে যে কালিলৈ পুৱা মাছমৰীয়া কেইজন আহিব জানা, আৰু বিলৰ মাছবোৰ মাৰি লৈ যাব। গতিকে আমি যদি বাচি থাকিব বিচাৰো তেনেহলে আমি এই বিল এৰি আন ঠাইলৈ গুচি যোৱাটোৱে উচিত হ'ব। সেয়েহে আজি ৰাতিয়ে আমি কাষৰ নদীখনলৈ গুচি যাব লাগিব, নতুবা কোনো সুৰক্ষিত স্থানত আশ্ৰয় ল'ব লাগিব। অনাগত বিধাতাৰ কথা শুনি প্ৰদ্যুৎ পণ্যমতীয়ে ক'লে, তুমি ঠিক কথাই কৈছা বন্ধু। ময়ো এই বিল এৰি কোনো সুৰক্ষিত স্থানত যোৱাটোৱে উচিত হ'ব বুলি ভাবোঁ। অনাগত বিধাতা আৰু প্ৰদ্যুৎ পণ্যমতীৰ কথা শুনি যৎ ভৱিষ্যই হাঁহি ক'লে, তোমালোকৰ আলোচনাবোৰ মোৰ বৰ এটা ভাল লগা নাই দেই। যদি আমাৰ মৃত্যু লিখাই আছে তেনেহলে আমি বেলেগ ঠাইলৈ গ'লেও মৃত্যু হ'ব, আৰু যদি নাই তেনেহলে এই বিলত থাকিলেও মৃত্যু নহয়। কথাতে কয় নহয়, বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিত হৈ থকা জনৰো বিনাশ হয়। যি হয় দেখা যাব। গতিকে মই কলৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা। যৎ ভৱিষ্যৰ এনেকুৱা আকোৰগোজ মনোভাৱ দেখি অনাগত বিধাতা আৰু প্ৰদ্যুৎ পণ্যমতীয়ে নিজৰ পৰিয়ালৰ সৈতে সুৰক্ষিত স্থানলৈ গুচি গ'ল। পিছদিনা মাছমৰীয়া কেইজনে আহি বিলত জাল পেলালে আৰু যৎ ভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰো জালেৰে ধৰি ঘৰলৈ লৈ গ'ল। এই সাধুটোৰ পৰা আমি ইয়াকে বুজিলো যে সাৱধানৰ মৰণ নাই। ভাগ্যই তাকেহে লগ দিয়ে যিয়ে কৰ্মক বিশ্বাস কৰে আৰু কৰ্মক প্ৰধান বুলি মানে। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি হাত সাৱটি বহি থাকিলে বিনাশ হোৱাটো নিশ্চিত।